মৰমবোৰ ক'ত লুকাই থাকে নাজানো, মৰমবোৰ ক'ত লুকাই থাকে নাজানো, কিন্তু যেতিয়াই মৰমে মাতে সকলো বাধা নেওচি আগুৱাই আহিবলৈ হেঁপাহ জাগে। মৰমবোৰক আঁকোৱালি ল'বলৈ মন যায়, মৰমবোৰ কাঢ়ি আনিবলৈ মন যায়, মৰমৰ কাৰণে এখন প্ৰবল সংগ্ৰাম কৰিবলৈ মন যায়। যেনেখন ভয় লগা যুদ্ধ, মৰমৰ বাবে মৰম বিচাৰি ফুৰা মই যেন এগৰাকী ৰণাংগিনী, পাৰা পাৰ ভাঙি মৰমেৰে উপচি পৰা মই যেন এখনি বুৱতী হিয়া, পবিত্ৰ মৰমবোৰ বুকুত কঢ়িয়াই লৈ ফুৰা মই যেন এখনি স্ৰোতস্বিনী গংগা। আমি যিখিনি উদ্দেশ্য লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকৰ এই আশীৰ্বাদ বিচাৰি আহিছোঁ, সেইখিনি যদি আধৰুৱা হৈ ৰৈ বেয়া লাগিব মনটো। দীৰ্ঘদিনৰ এই কোভিডৰ সময়খিনিৰ পিছত এখন প্ৰথম অসমীয়া বোলছবি যাৰ নাম হৈছে গংগা, এখনি বুৱতী হিয়া। ছবিখন হলত ৰিলিজ হ'বলৈ গৈ আছে অহা 6 মে'ত। আমি সচৰাচৰ দেখা পাই থাকোঁ যে বহুত ভাল ভাল অসমীয়া চিনেমা আহে, ৰিলিজ হয়, কেতিয়া হলত লাগে কেতিয়া হলৰ পৰা নামি যায় আমি এটাই গম নাপাওঁ। সেইকাৰণে এনে সময়ত বহু তেনেকুৱা উদাহৰণো আছে যে ভাল ভাল অসমীয়া চিনেমাসমূহ আমি প্ৰত্যক্ষ কৰিব নাপাওঁগৈ। গতিকে আমি এটা বৃহৎ প্ৰচেষ্টা হাতত লৈছোঁ গোটেই গংগাৰ পৰিয়ালবৃন্দ, যে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, অলিয়ে গলিয়ে, গাঁৱে ভূঞে, চহৰে নগৰে, বজাৰে সমিতিয়ে আটাইলৈকে গৈছোঁ অসমীয়া আমাৰ নিজৰ মানুহখিনিৰ ওচৰলৈ যে এখন অসমীয়া চিনেমা আহি আছে যাৰ নাম হৈছে গংগা। এই ছবিখন আমি আটাইৰে খুব হেঁপাহে নিৰ্মাণ কৰিছোঁ, কাৰণ এই কোভিডৰ সময়খিনিত আমাৰ আটাইৰে খুব দুৰ্বাৰ এটা হেঁপাহ হৈছিল, নতুনকৈ কিবা জীৱনটো আৰম্ভ কৰাৰ নিচিনা হোৱা নাই জানো আমাৰ আটাইৰে। এই 1.5টা বছৰ আবদ্ধ হৈ থকাৰ পাছত যেন পুনৰ আমি আমাৰ আটাইৰে নতুন জীৱন এটা ঘূৰাই পোৱাৰ নিচিনা হৈছে। গতিকে সৃষ্টিশীল কামৰ লগত জড়িত থকা মানুহখিনিও তেনেকুৱা হৈছিলে, নতুনকৈ কিবা এটা কৰাৰ সাংঘাতিক উদ্যম বুকুত হেন্দুলিয়াই আছিলে, আৰু সেই উদ্যমখিনিয়ে পৰিণতি হৈছে গংগা। সেই ছবিখন যেতিয়া শ্বুটিং কৰিলোঁ আমি, আৰু গংগাখন যে এনেকৈ আমি অসমীয়া ৰাইজৰ ওচৰলৈ আহিছোঁ এই বাৰ্তাটো দিবৰ কাৰণে, তাৰ গুৰিতে আন এটা প্ৰধান কাৰণ আছে যে গংগাখন এখন একেবাৰে অসমীয়া বাস্তৱ জীৱনক দেখুওৱা এখন প্ৰতিফলিত কৰা এখন ছবি, য'ত অসমীয়া বাস্তৱ জীৱনৰ পৰা আঁতৰি গৈ আমি একো দেখুওৱা নাই। ব্যৱসায়িকভাৱে সফল হ'ব পৰা এখন ছবি, য'ত অলংকাৰ যিমান লাগে যুৱ প্ৰজন্মই হওক বা আমাৰ দৰ্শকসকলক আকৃষ্ট কৰি ৰাখিব পৰাকৈ যিমানখিনি অলংকাৰ লাগে সকলো আমি দিবলৈ চেষ্টা কৰিছোঁ ছবিখনত। সচৰাচৰ কোৱা যায় যে অসমীয়া ছবিবোৰ অকণমান মন্থৰ গতি হয়, লেহেমীয়া গতিৰ হয়, সেইকাৰণে আমি চাবলৈ অকণমান কেতিয়াবা যুৱ প্ৰজন্মৰ মাজত সেই কথাটো ওলোৱা যায়। কিন্তু এখন দ্ৰুতগতিৰ এখন ছবি, আটাই ৰত্নাকৰ চাইছিলে, ৰত্নাকৰ যিজনে লিখিছিলে অভিজিত ভট্ট, তেখেতে এইখন ছবিৰ চিত্ৰনাট্য সংলাপ লিখিছে। সচৰাচৰ যুৱ প্ৰজন্মে আৰু এটা অভিযোগ আনে যে অসমীয়া চিনেমা ষ্টাইলত খুব অভাৰ এক্টিং কৰে আটাই। আমি চেষ্টা কৰিছোঁ যাতে গংগাখনত যিহেতু বাস্তৱিক চৰিত্ৰসমূহ, বাস্তৱত থকা চৰিত্ৰসমূহকে আমি আনিছোঁ, গতিকে অতি যে সাৱলীলভাৱে চৰিত্ৰসমূহে ৰূপায়ণ কৰিব পাৰে তাৰ প্ৰতি আমি চেষ্টা ৰাখিছোঁ। আৰু আমাৰ লগত আছে যোগেশ কাশ্যপ, এইফালে অৰূপস্য আছে, ৰামনিতম আছে, মন্মী কলিতা আছে, আমাৰ যোৰহাটৰে ৰীণা বৰা বাইদেউ আছে, ভাৰ্গৱ কটকী আছে, অকণমানি দুজনী মৰম লগা পখিলা আছে, তেওঁলোকে সুন্দৰ অভিনয়েৰে ছবিখনক আচলতে অনন্য মাত্ৰালৈ লৈ গুচি গৈছেগৈ। আৰু ছবিখনৰ বিষয়ে আৰু এটা কথা ক'বলৈ গ'লে অলপ দৌৰাদৌৰিকৈ কথাখিনি কৈছোঁ, ছবিখনত মাতৃত্ব সোৱাদটো আছে। আজি দীঘলীয়া বিৰতিৰ পাছত মই যে এখন ছবিলৈ আকৌ আহিছোঁ, ভাইমনৰ মঞ্চত আপোনালোক সকলোৰে সদায় মৰম চেনেহ আশীৰ্বাদ পায়ে আহিছোঁ ইমান বছৰ ধৰি। এইবাৰ চিনেমাৰ পৰা চিনেমাখনত নিজে এগৰাকী মাতৃ হোৱাৰ পাছত প্ৰথম সম্পূৰ্ণ এগৰাকী মাতৃ হিচাপে অভিনয় কৰিবলৈ সুবিধা পাইছোঁ। আৰু ছবিখনৰ এনে কিছুমান মুহূৰ্ত আছে যিবোৰ মুহূৰ্তত মই নিজে এনেকুৱা লাগিছে মই অভিনয় কৰা নাই, স্বতঃস্ফূৰ্তভাৱে যেন সেই সংলাপবোৰ নিজে নিজে ওলাইছে। চিত্ৰনাট্যকাৰে বা সংলাপ লিখাজনে যাকে লিখি দিয়া নাই, মোক নিজে নিজে ওলাইছে মনৰ ভিতৰতে। এনেধৰণৰ কিছুমান আৱেগিক সঁচা লগা মুহূৰ্তৰে ভৰপূৰ হৈ আছে ছবিখন। আৰু ইয়াত মাতৃসকল আছে, এটাই গম পায় নহয়, সেইটো আচলতে বেলেগে ক'বলগীয়া কথা নহয়। প্ৰতিগৰাকী মাতৃৰ ভিতৰত অনন্য শক্তি থাকে। সন্তানৰ যেতিয়া বিপদ আহে প্ৰতিগৰাকী মাতৃয়ে সদায় নিজে এখন ঢাল হৈ সন্মুখত থিয় দিয়ে। এগৰাকী পুৰুষে কৰিব নোৱাৰা কাম, এগৰাকী মহিলাই কৰিব নোৱাৰা কাম এগৰাকী মাতৃয়ে কৰিব পাৰে। সকলো কাম মাতৃয়ে কৰিব পাৰে, মাতৃয়ে নোৱাৰা কাম একো নাই পৃথিৱীত। মই এটা কাহিনী নহয় সঁচা কথা এটা, এগৰাকী মাতৃ হেনো চোতালত কেঁচুৱাটো উমলাই থাকোঁতে এটা বাঘে আহি চোতালৰ পৰা কেঁচুৱাটোক কামুৰি লৈ গুচি গ'ল। মাতৃগৰাকীয়ে দৌৰি গৈ বাঘৰ লগত যুদ্ধ কৰি জীৱিত অৱস্থাত বাঘৰ মুখৰ পৰা কেঁচুৱাটোক উদ্ধাৰ কৰি লৈ আহিছে। এয়া এগৰাকী মাতৃৰ শক্তি, আৰু এইটো সঁচা কথা একেবাৰে। আৰু সেই মাতৃৰ শক্তিখিনিকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি
গংগা বল ছবিখনত মাক আছে, মৰম আছে, মমতা আছে। তাৰ লগতে এই কণমান দুজনী যে শিশু আছে তেওঁলোকৰ বয়সৰ অনুপাতে এখন বেলেগ পৃথিৱী থাকে নহয়, এখন আকাশ থাকে নহয়। সেই আকাশখনত বিভিন্ন ধৰণৰ চিন্তাধাৰাই বিচৰণ কৰি থাকে। আজি আমি যিমান যান্ত্ৰিকতাৰ পৰা পৃথিৱীখনত বাস কৰোঁ, যিমান আমাৰ হাতত সময়ৰ অভাৱ, আমি পিতৃ মাতৃ প্ৰতিগৰাকী নিজৰ সন্তানক ভাল পাওঁ, পৰিশী মৰম কৰোঁ, চেনেহ কৰোঁ, আদৰ কৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় তেওঁলোকৰ কাৰণে সময় দিবলৈ আমাৰ ওচৰত সময় নাথাকে। সেইটো বৰ গুৰুত্বপূৰ্ণ কথা। তেতিয়া সন্তানসকলৰ কেনেকুৱা ধৰণৰ মানসিক অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হয়, হেঁপাহ থাকিও যে আমি কিছুমান কাম কৰিব নোৱাৰোঁ, সেই তেনেধৰণৰ বস্তু কিছুমান দেখুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু থোৰতে কৈ থওঁ যে এগৰাকী নাৰীয়ে সন্তান জন্ম দিলে কেৱল মাতৃ নহয়, যেতিয়া এগৰাকী নাৰীৰ ভিতৰত মমতাৰ জন্ম হয় তেওঁহে এগৰাকী মাতৃ হয়। সেইকাৰণে কৃষ্ণৰ আচল মাতৃ যশোদা, দৈৱকী নহয়। এনেধৰণৰ কিছুমান কথাও আছে ছবিখনত। গতিকে মোটামুটি আছেগৈ আপোনালোকে আভাসটো গম পাইছে কেনেধৰণৰ মানে পৰিস্থিতি হ'ব ছবিখনত। আৰু খুব আৱেগনিৰ্ভৰ কিছুমান মুহূৰ্তৰে ভৰপূৰ হৈ আছে ছবিখন। মই আটাইকে অনুৰোধ জনাইছোঁ, ইয়াত যিমানসকলে দূৰৰ পৰা হ'লেও শুনি আছে, আমাৰ কথা ওপৰৰ পৰা শুনি আছে, আটাইকে অনুৰোধ জনাইছোঁ যেনেকৈ দক্ষিণ ভাৰতৰ ৰাইজে দক্ষিণ ভাৰতীয় নিজৰ ভাষিক ছবিসমূহক সদায় আগস্থান দিয়ে। প্ৰথমতে নিজৰ ভাষাৰ ছবিখন চায়, তাৰপাছত হিন্দী ভাষাৰ ছবি এখন চায়। যাৰ কাৰণে আজি RR হওক, পুষ্পা হওক, KGF হওক, বিভিন্ন দক্ষিণ ভাৰতৰ ছবিসমূহে গোটেই বিশ্বজুৰি এটা ব্যাপক জনপ্ৰিয়তা পাইছে, একমাত্ৰ তেওঁলোকৰ সেই দৰ্শকখিনিৰ কাৰণে। গতিকে আমি অসমীয়া দৰ্শকো তেনেকুৱা হ'ব নোৱাৰোনে বাৰু? আমাৰ কেতিয়াবা হেঁপাহ নাযায় নে অসমীয়া এখন ছবি, অসমীয়া জনজীৱনক প্ৰতিফলিত কৰা এখন ছবি, অসমীয়া প্ৰাকৃতিক সম্পদক প্ৰতিফলন কৰা এখন ছবি, অসমীয়া ভাষা সংস্কৃতিক প্ৰতিফলন কৰা এখন ছবিয়ে গৈ বিশ্ব দৰবাৰৰ নাম কৰক, বেলেগ বেলেগ ভাষাত দাবী হৈ আন আন মানুহে চাওক। মই অকল গংগাৰ কথা কোৱা নাই, তেনেধৰণৰ বহু কোণাগত দিনত বহুত ভাল ভাল অসমীয়া ছবি নিৰ্মাণ হ'ব। সেই অসমীয়া ছবিৰ সেই বিশ্ব দৰবাৰত জিলিকি উঠিবৰ কাৰণে আমি প্ৰত্যেকেই সচেতনতা অৱলম্বন কৰিব লাগিব। প্ৰত্যেকেই আমি বিশেষকৈ যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীসমূহে নিজৰ ভাষিক ছবিসমূহত আমি যদি আগস্থান দিওঁ, ভালেই হওক বেয়া হওক, আমি চাবলৈ যাওঁচোন। ভাল হ'লে আমি 10জনক ক'ম, বেয়া হ'লে সেই নিৰ্মাতাসকলক ক'ম যে এখন যদি এনেকুৱা ধৰণৰ লাগে, তেতিয়াহে আমি আৰু ভাল ভাল কাম কৰিবলৈ উৎসাহিত হ'ম। এইখিনিকে কৈ মই পুনৰবাৰ ৰাজ্যবাসী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অমূল্য সময় খৰচ কৰি যে আমাৰ মত বিনিময় কৰাৰ সুবিধাকণ কৰি দিছে। আমাৰ লগত যোগেশ আছে, অৰূপ আছে, তেওঁলোকেও অকণমান মনোষ্টুপীয়াকৈ ছবিখনৰ বিষয়ে ক'ব। সুন্দৰ দুটা গান আছে, বিহুৰ বতৰ, এপাক অকণমান এটাই যদি নাচোঁ আমি মনটো ভাল লাগি যাব নহয়, যদিহে বতৰে আমাক অনুমতি দিয়ে আৰু তেতিয়ালৈকে। এটা সংলাপ ঠিক নহয়, মোৰ ছবিখনৰ সাৰাংশ এটা, চৰিত্ৰটি আৰু কাহিনীটোৰ এটা সাৰাংশ। মৰমবোৰ ক'ত লুকাই থাকে নাজানো, মৰমবোৰ ক'ত লুকাই থাকে নাজানো, কিন্তু যেতিয়াই মৰমে মাতে সকলো বাধা নেওচি আগুৱাই আহিবলৈ হেঁপাহ জাগে। মৰমবোৰক আঁকোৱালি ল'বলৈ মন যায়, মৰমবোৰ কাঢ়ি আনিবলৈ মন যায়, মৰমৰ কাৰণে এখন প্ৰবল সংগ্ৰাম কৰিবলৈ মন যায়। যেনেখন ভয় লগা যুদ্ধ, মৰমৰ বাবে মৰম বিচাৰি ফুৰা মই যেনেগৰাকী ৰণাংগিনী, পাৰ ভাঙি মৰমেৰে উপচি পৰা মই যেনেখনি বুৱতী হিয়া, পবিত্ৰ মৰমবোৰ বুকুত কঢ়িয়াই লৈ ফুৰা মই যেনেখনি স্ৰোতস্বিনী গংগা। এনেধৰণৰ খুব আৱেগিক কথা কিছুমান আছে গংগাত। মই এতিয়া যিহেতু মাকে ক'লোঁ, যদি ছোৱালী দুজনীয়ে নকয় আধৰুৱা হ'ব নহয়, মই মোৰ ছোৱালী দুজনীলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। দুই পখিলী আৰু এই আজি বিগত প্ৰায় এসপ্তাহ 10 দিন ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ঘূৰি আমাৰ ভাগৰ লাগিছে, তাহাঁতৰ ভাগৰ লগা। এয়াই হৈছে শিশুৰ শক্তি।